যদি আমাৰ ভিডিঅ'বোৰ মিছ কৰিবৰ ইচ্ছা নাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগত থকা বেল আইকনটো টিপি দিব। হ'ব দক আৰম্ভ কৰো দক। ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায়, য'ত বেলি ডুবা লগে লগে দবা কোবাই, পিঠা পোনা পাণ তামোল নে গামোচা শৰাই, দিবা মৰম যিমান পাবা সিমান ঘূৰাই। পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই, সাত ভনীৰ ৰাণী মোৰ অসমীয়াই। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চাও জয় আই অসম। বহুত দিন হ'ল ৰাজক ফোনে কৰা নাই, আজি কৰিয়ে চাওঁ। ৰাজ, কি খবৰ? মোৰ ভালে নাই, তোৰ ক কি খবৰ? তই যে ফোন নকৰা হলি কিয়? কথা ক তই ফোন নকৰা হৈছ, মইতো কৰিয়ে থাকো। এতিয়া হ'ব দে, ৰাখো দে। বেলেগ এটাক ফোন মাৰি ৰ। হেল্ল', কোন? মানে মই বেলেগ এজনক ফোন মাৰিছিলো। তোমাৰ তাত লাগি গ'ল। অ'কে বাই, চৰি অ'কে। এই ক'ত মাৰাতে যে ক'ত লাগে, কিনো হৈছে মোবাইল গিলাৰ। কিন্তু এটা কথা, ছোৱালীটোৰ মাতটো কিন্তু ভাল লাগিছে। ভাল পাওঁ বুলি ক'ব লাগিব। পিছত কৰিম দে, এতিয়া অলপ কাম আছে। হেল্ল', মানে যোৱাকালি যে বেলেগ এজনক ফোন মাৰোতে তোমাৰ তাত লাগি গ'ল যে। গম পাইছো। মানে মই তোমাক এটা কথা কম বুলি ভাবি আছো। কি কথা কোৱা? মই কিবা কাম কৰি আছো, কাম কৰা। মানে মই তোমাক ভাল পাব খোজো। তুমিও মোক দেখা নাই, ময়ো তোমাক দেখা নাই। ময়ো তোমাক দেখা নাই। মানে মই তোমাক ভাল পাব খোজো, তুমি মোক পাবানে? মানে মই এতিয়া কথা দিব নোৱাৰো। তোমাৰ হোৱাটছএপ আছেনে? নাই। কিয়? মানে মই তোমাৰ ফটো এটা চাব বিচাৰো। তুমি এটা কাম কৰা, তুমি হোৱাটছএপটো খুলি লোৱা, তুমিও মোক দেখা পাবা, ময়ো তোমাক দেখা পাম। হ'ব বাৰু, চেষ্টা কৰিম। মানে মই নাজানো শুনিব, বেলেগ এজনক ক'ব লাগিব। হ'ব দিয়া, হ'লে মোক ফোন কৰিবা। এতিয়া ৰাখো। বাপৰে বাপ, বহুত দিনৰ মূৰত আপি এটা পালো দে, আৰু টেনচন নাই। বিকি, মই হোৱাটছএপ খুলিছো, ফটো দিছো, তুমি দেখোন অনলাইন নাই। সঁচানে বাৰু? সঁচা। ৰবা, তুমি লাইনতে থাকা, মই চাই লওঁ। তুমি বহুত ধুনীয়া, তোমাক মই ভাল পাই পেলাইছো। এতিয়া হ'ব দিয়া, পিছত কথা পাতিম। মেঘা, তুমি দেখোন মোক ফোন নকৰা হলা, কিয়? মোৰ ঘৰত তোমাৰ আৰু মোৰ কথা মা দেউতাই গম পাইছে, মানে তোমাক এইকাৰণে ফোন কৰা নাই। সঁচা নেকি? মই তোমাক এৰিব নোৱাৰো, আৰু তুমিও মোক এৰিব নোৱাৰা। তুমিয়ে কোৱাচোন, তুমি এতিয়া কি কৰিম বুলি ভাবিছা? মই এটা কথা ভাবিছো, তুমি যদি সন্মত আছা। কি কোৱা? মানে মই ক'ব খোজো যে আমি পলাই যাওঁ, আহা। তুমিও আহিবানে মোৰ লগত পলাই? কোৱা না প্লিজ, কোৱা। মই তোমাৰ লগত পলাই যাব কাৰণে সাজু আছো। আজি গধূলি 6 বজাত তেজপুৰৰ কাষলৈ আহিবা, মই তাত ৰৈ থাকিম। সঁচা? আহিবা। হ'ব দিয়া, মই তাত গৈ ৰখি থাকিম। এতিয়া ফোন ৰাখা, মই এতিয়া কাপোৰ কান্ধো। তুমি আহিছা? ব'লা এতিয়া।
মোৰ বহুত ভয় লাগিছে মোৰো ভয় লাগিছে তুমি এতিয়া ঘৰলৈ যোৱা কাপোৰ কানি খোলা যোৱা মই মদ খা কিবা খাওঁ কেলা সিহঁতে কোন বে ক'ব লগা কেলা আৰে মোৰ টকাৰে মাল খাইছো বে তই কোন বে ক'ব লগা কেলা ৰাস্তাত আহিছো মোৰ ৰাস্তা এইটো কি কোনে কি ক'ব কেলা কেলা নিচা নিচা মদৰ নিচা খালেহে বুজি পাবা বেগে মানুহ কৰাৰ পিছত কি যে লাগে বুজা নিচা নিচা মদৰ নিচা খালেহে বুজি পাবা বেগে মানুহ কৰাৰ পিছত কি যে লাগে বুজা মোৰ বগলৰ পিছতে মাল খাইছো কেলা আরে 1 2 3 পুরা রাগীত মাতালামি আরে হায় 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 1 2 3 পুরা রাগীত মাতালামি 2 3 4 নহয় পিছে আমি মদাহি দুসিমান মৰাৰ পিছত ফিল আহি যায় আমাৰ মনত সকলো ৰঙিন লাগি যায় কি করে সব বে বাদ দে এইবোৰ তুমি কি খাই আহিছা এই তো কি লাগে বে দস্তুৰ মাত মই বন্ধনৰ টকাৰে লৰে পইচাৰে খাইছো তোৰ বাপেৰ পইচাৰে খাইছো নেকি কেলা হ'ব দিয়া ঘৰলৈ যোৱা এই মোৰ ঘৰত তই মুখে যাব দিবি চালা তোৰ চালা বাহুটো বেছি হৈ যায় কেলা মই চালা মোক আহি জীৱনত প্ৰশ্ন হিচাপে চালা তই মোক দিয়া দিব আহিছ হ'ব মই আজি পৰা শিকিম এৰি দিয়া তোক এৰি দিব লাগে হা অলপ ইয়াৰ পৰা ক'ত যাম মই এতিয়া আবে তই ক'ত যা মই কি জানো ওলাই পৰা তোমাৰ কাৰণে মই 10 বজাৰ বয়াহতে পলাই আহিছো এতিয়া ওলাই যাব পইচা তই কিন্তু বেছি বকি আছ ৰ তোক মই ৰ যি কি নহওক বন্ধু বান্ধৱীসকল আজি আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আমাক আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব তেতিয়াহে নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আমাৰ আৰু যিসকল অভিভাৱকে বা মাক দেউতাকে যিসকলে চাই আছে এই ভিডিঅ'টো তেখেতসকলক কৈছোঁ যে 18 বছৰ ল'ৰা বা ছোৱালীৰ তলৰ ল'ৰা ছোৱালীবোৰক যে হাতত মোবাইল তুলি নিদিয়ে তাৰে বাবে আমি কামনা কৰিছোঁ আপোনালোকক হাত জোৰ কৰিছোঁ যে এইবোৰ দিয়াৰ সময়ত মোবাইল তুলি দিয়াৰ সময়ত আপোনালোকে দেখি আছে বাস্তৱত দেখি আছে যে কি বেয়া কাম চলি আছে আপোনাৰতো আমি দেখাই দিলোৱে যে এইখিনিয়ে যদি ভাল লাগিলে লাইক কৰিব তোমালোকে কিবা কোৱা যেন কৈ দিয়া আৰু ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৈ দিয়া আৰু বেল আইকনটো টিপি দিব বেলেগত তেতিয়া আমাৰ নতুন নতুন ভিডিঅ'বোৰ আহি আছে তাৰে মাজত এটা কথা কওঁ এইকেইদিন আপোনালোকে ভিডিঅ' নাপায় কাৰণ আমাৰ গোটেইকেইটাৰে এক্সাম চলি থাকিব এক্সামৰ পিছত আপোনালোকে নিশ্চয় এক্সাম একেবাৰে জানুৱাৰীত শেষ হ'ব অৰ্থাৎ আপোনালোকে ভিডিঅ' আমাৰ ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে পুৰা কণ্টিনিউ ভিডিঅ' পাব সেইকাৰণে এইটো লাষ্ট ভিডিঅ' আমাৰ এতিয়া আমি অন্ত পেলাইছোঁ বাই লাভ ইউ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম